TCL উইন্টাৰ সেশন যোৱাকালি আৰম্ভ হৈছিলে আজি সমাপ্ত হ'ল এই উইন্টাৰ সেশন বাজেটত সেশনত আমাৰ সাপ্লিমেন্টাৰী বাজেট অনা হৈছিলে ইয়াত আমাৰ সাপ্লিমেন্টাৰী বাজেটত 14,97,87,000 টকা সাপ্লিমেন্টাৰী বাজেট অনা হৈছিলে আৰু 4টা কিতানত এই বাজেটৰ ধন ধাৰ্য কৰা হৈছে ইয়াত আমাৰ যিসকল ফিক্সড পে কাম কৰে ষ্টাফ ফিক্সড পে বা তেওঁলোকৰ যি কন্ট্ৰাকচুৱেল বেচিছ জব কৰি থাকে বহু দীৰ্ঘদিন কাম কৰিলে তেওঁলোকৰ মানে চাকৰি সমাপ্তিৰ পিছত তেওঁলোকে এককালীন সাহায্য বা এককালীন আৰ্থিক সহায় নাপায় তেনেকে তেওঁলোকৰ এককালীন এটা আৰ্থিক সহায়ৰ কাৰণে এটা বাজেট ধৰা হৈছে আৰু আমাৰ বহুত এনেকুৱা ধৰণৰ কৰ্মচাৰী আছে ফৰ্থ গ্ৰেডৰ বা কন্ট্ৰাকচুৱেল বেচিছ তেওঁলোকে যি মেডিকেল ৰিএম্বাৰ্সমেন্ট বা তেনেকুৱা ধৰণৰ কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ আছিলে গতিকে এই কৰ্মচাৰীসকলে যাতে ভালদৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে তেওঁলোকক মেণ্টেলি সাপোৰ্ট কৰাৰ কাৰণে সকলো ক্ষেত্ৰত সাপোৰ্ট কৰাৰ কাৰণে মানে ফাইনেন্সিয়েলি সাপোৰ্ট কৰাৰ কাৰণে এটা এমাউণ্ট ধাৰ্য কৰা হৈছে ঠিক তেনেকৈ BSCৰ সময়ত প্ৰায় 80 জন কৰ্মচাৰী আছিলে তেওঁলোকে কোনো বেনিফিট পোৱা নাছিলে BSCৰ সময়ত গতিকে তেওঁলোকে যেহেতু এই BSC আজিৰ BTR আৰু BTC অঞ্চলত তেওঁলোকে ৰাইজৰ সেৱা কৰিছিলে এই কৰ্মচাৰীসকলে তেওঁলোকক এটা ওৱান টাইম গ্ৰেণ্ট দিয়াৰ কাৰণে এই সাপ্লিমেন্টাৰী বাজেটত ধাৰ্য কৰা হৈছে তদুপৰি আমাৰ ব্লক ডেভেলপমেণ্ট অফিচ যিবোৰ আছে তাত কিছুমান অফিচিয়েল কাম কাজ হয় প্ৰক্ৰিয়া হয় য'ত তেওঁলোকৰ বিশেষ কৰি মাৰ্কেট এণ্ড ফেয়াৰ্ছ য'ত আমাৰ হাট ঘাট মাৰ্কেট টেণ্ডাৰৰ ক্ষেত্ৰত এটা এক্সপেন্স হয় এটা ব্যয় হয় অফিচিয়েল খৰচ এটা হয় আৰু বিডিসকলৰ বিডিসকল মানে তেওঁলোকৰ যে টিএ এটা থাকে টিএটো তেওঁলোকে নাপায় গতিকে আমাৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰলৈ আহিব লাগে বিডিসকলে কেইবাবাৰো আহিবলগীয়া হয় গতিকে এই ব্লক ডেভেলপমেণ্ট অফিচ এক্সপেন্স আৰু মাৰ্কেট এফেয়াৰ্ছত লগত সংগতি ৰাখি পেলাই হাট ঘাট মাৰ্কেটৰ যে টেণ্ডাৰৰ সময়ত যিটো এক্সপেন্স হয় তাৰ কাৰণে 70 লাখ এটা ধাৰ্য কৰা হৈছে আৰু আমাৰ MCL EM চিফ ডেপুটি চিফ বা লিডাৰ অফ অপজিশ্যন আমাৰ আটাইৰে যিটো চেলাৰী এই চেলাৰী যোৱা 2015 চনত অলপ এনহেঞ্চ কৰা হৈছিলে আৰু 15 চনৰ পৰা আজি প্ৰায় 9 বছৰ হ'ল 24 চন শেষ হ'বলৈ গৈছে কোনো ধৰণৰ চেলাৰী এনহেঞ্চ কাৰো হোৱা নাই গতিকে এতিয়া ধৰক সকলৰ ক্ষেত্ৰতে সকলোৰে চেলাৰী বৃদ্ধি হৈ আছে চৰকাৰী বেচৰকাৰী সকলোৰে গতিকে আমাৰো MCL EM সকলৰ সামান্য এটা চেলাৰী বৃদ্ধি কৰাৰ কথা ইয়াতে উল্লেখ আছে আজি যি সাপ্লিমেন্টাৰী বাজেট আমাৰ rupees 14,17,87,000 এই আটাইখিনি বিষয়ৰ লগত সংগতি ৰাখি পেলাই 4টা হিতনত এই পইচা এই টকাটো ধাৰ্য কৰা হৈছে সাপ্লিমেন্টাৰী বাজেট আৰু আমাৰ সাপ্লিমেন্টাৰী বাজেটত আমাৰ অপজিশ্যন সকলেও সমৰ্থন জনাইছে